তো নমস্কাৰ গাইছ, মানে ডামপুৰলৈ বুলি এতিয়া বৰ্তমান শৰাইঘাট ব্ৰিজৰ ওপৰত আমি এতিয়া গৈ আছোঁ। মানে বিয়া এখন আছে ডামপুৰত, মানে বিয়াখন খাব গৈ আছোঁ। এতিয়া আমাৰ ভাগিনতো অহাৰ কথা আছিলে, কিন্তু সিহঁতে আগত গ'ল নে পিছতে আহি আছে, মানে বৰ্তমানলৈ লগ পোৱা নাই। আৰু আমিনগাঁও পাম আৰু এতিয়া পোৱা নাই, শৰাইঘাট ব্ৰিজ পাৰ হ'লে আমিনগাঁও পাম আৰু। তো ভিডিঅ'টো চাই থাকিব। তো যিয়ে নহওক, মানে এই শৰাইঘাট ব্ৰিজখন ইমান ধুনীয়াকৈ সুন্দৰকৈ বনাইছে, মানে পুৰণাখনতো আৰু ধুনীয়া লগা, কিন্তু নতুনখনো ভাল লাগিছে। আৰু আমিনগাঁৱৰ পৰা আহিলে, জালুকবাৰীলৈ আহিলে মানে সেইখন ব্ৰিজ দেখিছে, সেইখনৰে আহিব লাগিব। আৰু আমিনগাঁও যাওঁতে এইখনৰে যাব লাগিব। মানে আহি থাকোঁতে মানে হঠাৎ মানে আমাৰ ভাগিনহঁতক লগ পালোঁ, মানে যাৰ কথা কৈ আছিলোঁ আপোনালোকক। মানে ভাগিনহঁত এয়া দেখিছে, স্কুটি লৈ আহিছে, মানে দুজন ভাগিন হয় আৰু। মানে সিহঁতো মানে বিয়া খাব যাব আমাৰ লগত, কিন্তু সিহঁতে আগত গৈছিল, আমাৰ আগত। মানে চাই থাকক আমি কি কৰোঁ, ক'ত কি খাওঁ, মানে সকলোবোৰ ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আহি আমি এতিয়া আমিনগাঁও গ'লোঁ। আমিনগাঁৱত আমি বস্তু লৈ আছোঁ, চাওক এই আমিনগাঁও। এইটো ভাগিন আৰু এইটো ভাগিন আৰু এইটো মাই লাইফ। এতিয়া আমি অলপ আগত গৈ হোটেলত মানে পৰঠা খাব লাগিব। অলপ ভোক লাগিছে না, আমাৰ ভাগিনহঁতৰ ভোক লাগিছে বোলে, গোটেইবিলাকৰ ভোক লাগিছে। এতিয়া আমি বাইক লৈ আহিছোঁ, আমি অকণমান আগত মানে হোটেলত চাহ তাহ বা পৰঠা যি খাওঁ আৰু এই খাম আৰু না কি কোৱা। ভোক লাগিছে, কিবা খাম আৰু অলপ আগত গৈ। তো আহি এতিয়া আমি মামাহঁতৰ ঘৰ পালোঁ, আৰু মামাহঁতৰ ঘৰত কিবা বস্তু খাবলৈ দিছে। এতিয়া আপোনালোকক ৰাস্তাত যি খাইছিলোঁ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মানে ইয়াতে মামাহঁতৰ ঘৰত কি খাওঁ কি নাখাওঁ গোটেইবিলাক চাই থাকক। আৰু এইটো আমাৰ ভাগিনে মানে আগতে বহিছে আৰু। মানে ভাগিনক কি কবি, পূৰা জমনি আৰু ভাগিনটো এইটো। মানে ভাগিনটো আগতে খাব বহিছে আৰু। থেংক ইউ।